হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ কেতিয়াবা এনেকুৱা হয়নে যে নিজকে সময় দিবলৈ মন যায়? মোৰ পিছে হয়। আজি আহিছোঁ শিৱসাগৰ টাউনলৈ বুলি অলপ নিজৰ সৈতে সময় কটাবলৈ। আহিয়েই প্ৰথমে চিকেন বিৰিয়ানী খাই লৈছোঁ। তাৰপাছত যাবলৈ ওলাইছোঁ বৰপুখুৰী পাৰলৈ বুলি। বৰপুখুৰী পাৰলৈ যাওঁতে ৰাস্তাৰ কিনাৰত এনেকৈ ফুল পোৱা যায়। আপোনালোক যদি ফুল প্ৰেমী তেন্তে ইয়াৰ পৰা কিনিব পাৰিব। শিৱসাগৰ আটাইতকৈ ভাল লগা জেগাডোখৰে মোৰ বাবে বৰপুখুৰী পাৰ। ইয়ালৈ আহিলে কিবা এটা শান্তি লাগে। যিমানবাৰ আহিলেও মোৰ মন নভৰে। ওচৰতে থকা আনন্দৰাম বৰুৱা পাৰ্কখন কেনেকৈ পাহৰোঁ। 10 টকাৰ টিকেট কাটি সোমাই গ'লোঁ, তাতে অলপ সময় কটালোঁ। যিহেতু ৰাস্তাত আহোঁতে মই কমলা কিনি আনিছিলোঁ, পাৰ্কত বহি মই সেয়াই খালোঁ। পাৰ্কৰ পৰা ওলাইয়ে মই যাব ল'লোঁ টিমিষ্টিক ৰেষ্টুৰেণ্টলৈ বুলি। তাত গৈ এটা CCDC আৰু এটা কাপ কফি অৰ্ডাৰ কৰিলোঁ। সেয়া খাই বৈ আজৰি হৈ মেলি পুনৰ ঘৰলৈ বুলি আহিলোঁ। আপোনালোকেও নিজক এনেকৈ সময় দি যাবচোন। কেনেকুৱা লাগে মোক জনাব। আজিলৈ আহোঁ, বাই।